পাৰ্টছ অফ স্পীচৰ প্ৰনাউন এই বিষয়ে আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্টছ অফ স্পীচৰ প্ৰনাউন বুলি ক'লে আমি হোৱাট ইজ মিন বাই প্ৰনাউন আমি তেতিয়া লিখিম বোলে এ প্ৰনাউন stands STANDS for a noun অৰ্থাৎ কি আছিলে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম বা প্ৰনাউন বুলি কোৱা হয়। হয়, বুজি পাইছা নহয়? এ প্ৰনাউন stands for a noun বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম বুলি কোৱা হয়। যেনে আমি যদি এটা উদাহৰণ লওঁ, যেনে সীতা ইজ এ গাৰ্ল। ইয়াত সীতাটো কি হয়? নাউন হয়। নাউনৰ সলনি ব্যৱহাৰ হ'লে কি হ'ব? আমি চি লিখিম, চি ইজ এ গাৰ্ল। হু ইজ চি? আমি যদি এইটো প্ৰশ্ন কৰোঁ হু ইজ চি, তেতিয়া আমি জানিম বোলে চি মিনছ সীতা, সীতা ইজ এ গাৰ্ল। ছাত্ৰ ছাত্ৰীসকল, আমি এই প্ৰনাউনটো বা এই প্ৰনাউনবিধক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। যেনে কেতিয়াবা আমি ছাবজেক্ট হিচাপেও প্ৰনাউনটো ব্যৱহাৰ হয়। আমি যদি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিবলৈ যাওঁ, তেতিয়া আমি কি হয় আইটো প্ৰনাউন, আই এম এ ষ্টুডেণ্ট। বা উই আমি যদি চাওঁ উইটো প্ৰনাউন, যেনে উই প্লে ফুটবল, উই প্লে ক্ৰিকেট। ইউটো ঠিক সেনেকুৱা, যেনে ইউ আৰ এ বয়। তেতিয়া আমি ইউটো প্ৰনাউন হিচাপে ব্যৱহাৰ হয়, ইয়াক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি। আকৌ আন এবিধ আছিলে কি হয়, আমি ইয়াক অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। যেনে অবজেক্ট বুলি ক'লে আমি যিটো যেনে মি, আছ, ইউ এই শব্দবিলাক আমি কি কৰিব পাৰোঁ? অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাকো আমি প্ৰনাউন বুলিয়ে ক'ম। আৰু আন এবিধ আছে, তাক কয় পছেচিভ প্ৰনাউন, POSSESSIVE। এই পছেচিভ প্ৰনাউন মিনছ সম্বন্ধসূচক প্ৰনাউন। সম্বন্ধসূচক প্ৰনাউন বুলি ক'লে আমি কি বুজি পাম? বোলে মাই, আৱাৰ, দেয়াৰ এইবিলাক সম্বন্ধসূচক প্ৰনাউন হয়। ঠিক এনেধৰণে আমি প্ৰনাউনবিলাকক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰিম। আৰু আমি যিটো আমাৰ পৰীক্ষাত প্ৰশ্ন হয়, প্ৰনাউনটো চিলেকশ্যন কৰিব দিয়ে, তেতিয়া আমি এই তিনিটা প্ৰচেছ যদি মনত ৰাখিব পাৰোঁ, যেনে ছাবজেক্ট হিচাপে প্ৰনাউন ব্যৱহাৰ হয়, অবজেক্ট হিচাপে ব্যৱহাৰ হয়, পছেচিভ হিচাপে ব্যৱহাৰ হয়, এই কথাখিনি যদি আমি মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ পৰীক্ষাত অহা প্ৰশ্নটো নিশ্চয় উত্তৰ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোকে নিশ্চয় বুজি পাইছা। আৰু যদি তোমালোকৰ ইয়াত কিবা সুধিব লগা কথা থাকে, তোমালোকে কমেণ্ট কৰি জনাবা।